Hey guys, welcome back to my YouTube channel. So আজি বিশ্বকৰ্মা পূজা আৰু ব্লগ সোনকালে গাটো ধুই লওঁ আৰু গা চা ধুই মেলি ধুনীয়াকৈ পূজা খাবলৈ গৈ আছোঁ আৰু আপোনালোকৰ লগতে দেখাই আছোঁ। তো ভিডিঅ'টো চাই থাকক। আৰু ক'ত গৈ আছোঁ, ক'ত কি খাই আছোঁ আপোনালোকে ভিডিঅ'টো চাই। বিশ্বকৰ্মা পূজা খাবলৈ আহিলোঁ আৰু খাবলৈ আহিলোঁ। বৰষুণ গোটেই ৰখি আছে আমি চব এতিয়া যাব পৰা নাই খাবলৈ। একদম বতৰ বেয়া কৰিছে একদম, কি কওঁ আপোনালোকক। বৰষুণৰ বতৰত চাওক না কেনেকুৱা মানে একদম বতৰ মানে এনেই ইমান দিন বৰষুণ নিদিলে একদম আজি বিশ্বকৰ্মা পূজাৰ দিনাই বৰষুণ দিব আহিছে একদম। আৰু এতিয়া বৰষুণটো এৰি দিলে আৰু এতিয়া আমি গৈ থাকোঁ বলক। আৰু এতিয়া আমি গৈ আছোঁ বিশ্বকৰ্মা পূজা খাবলৈ, মানে নিমন্ত্ৰণ দিছিলে আৰু মানে দাদা এজনে। আৰু এতিয়া য'ত নিমন্ত্ৰণ দিছে তালৈ গৈ আছোঁ আৰু য'ত নাই মতা তাত দেৰিকৈ যাম, দেৰিকৈ গ'লেও কেছ নাই। য'ত নিমন্ত্ৰণ দিছে তাত যোৱাটো ভাল লাগেই বলক। চলা আগলৈ এইবিলাক গৰুৰ কাৰণেহে বাটত এক্সিডেণ্ট হয়। চাইখন চলাইছে অকণ চিধাকৈ চলাব লাগে। কিহৰ আকৌ এইবিলাক বেকা বেকি কিবা মোচন দেখাই থাকিব আহে। ঐ চাইকেলখন ভালকৈ চলাব নাজানো হা? কি চাইকেল চলাব আহিছ? বেয়াকৈ গালি শুনিলোঁ গাইছ। গাইছ চাওক আমাক খেদিছে। দাদাজনে মাতিছিলে খাবলৈ আৰু বিশ্বকৰ্মা পূজা খাই আহিলোঁ। আৰু এতিয়া গৈ আছোঁ আমাৰ ঘৰৰ ওচৰতে, মানে ঘৰৰ কাষতে মানুহ এফালে গৈ আছোঁ। আৰু চ' আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু গাইছ এতিয়া আমি খিচিৰি খাব পৰিছোঁ। আৰু এইফালে আমাৰ ছবিতা খুৰীয়ে খিচিৰি দি আছে এয়া। আৰু এইফালে মিঠু হাই এটা কৈ দিয়া। সুমন লাজুকীয়াল গৰু চোৰ, মিঠু গৰু চোৰ। তই ঠাণ্ডা কৰিছ বুলি বোলে কেমেৰাটো অন কৰিছে, মগটো দিয়া আগফালে মগটো দি থৈ দিছোঁ। তই যিটো ইউটিউবাৰ তই লাষ্ট খোৱা ইউটিউবাৰ টেষ্টি আছে। তই দেৰি কেনেবাকৈ 1000 ইউটিউবাৰ কেনেকৈ খায় না আমি চাকি দিব আহিছিলোঁ। দেখুৱাবি তাৰ ভিডিঅ' কিমান দেখুৱাই দিয়া দেখুৱা আকৌ এতিয়ালৈকে মই কি ঢাকি দিছোঁ। অঁ ভিডিঅ' দেখুৱাই দে কেনেকুৱা। আমাৰ এইফালে বেলেগ কি হ'ল মাইক মুখত দেখুৱাইছোঁ ৰ ওলাব নে তোৰ তাত ব্লগ এটা কাজিয়া হৈ যাম। তোমাৰ মুখখন নাথাকিবি আৰু বিশ্বকৰ্মাৰ উপলক্ষে আমি এতিয়া অলপমান এনেই ঘূৰিব ওলাই আহিছোঁ। আৰু আমি গাঁৱতে ঘূৰি আছোঁ, মানে বেছি দূৰ যোৱা নাই, সেইকাৰণে হেলমেট লগোৱা নাই। আৰু আপোনালোকে যদি ক'ৰবাত অলপ দূৰণিলৈ যায় তেতিয়াহ'লে হেলমেট লগাই যাব। আৰু এইখন আপোনালোকে দেখিবলৈ পাইছে হাই ছেকেণ্ডেৰী স্কুল হয়। আৰু আমাৰ সন্মুখত আপোনালোকে দেখিবলৈ পাইছে শংকৰদেৱৰ প্ৰতিষ্ঠিত গাংগু থান হয়। আমি যিটো জেগাত আহিম বুলি কৈ আছিলোঁ আৰু ফাইনেলি আহি পাই গ'লোঁ। আৰু
কোনখন জেগাত পাইছোঁ নামটো কৈছোঁ। আমি এতিয়া বৰ্তমান আছোঁ গাংমুথানৰ কাষত এখন পাৰ্ক আছে, এই পাৰ্কলৈ আহিছোঁ। আৰু মোৰ পিছফালে যিটো ভিউ আছে, ভিউ পইণ্ট, চ' আপোনালোকে চাওক এবাৰ। 1 2 3 4 আৰু মোৰ লগত আহিছে পুলিন। ইয়ালৈ আহি কেনেকুৱা লাগিছে কৈ দে। ধুনীয়াকৈ ভিউ পইণ্টটো চাই লওক। আৰু ইয়াত বেছি টাইম নকৰোঁ, যাবলৈ টাইম হৈ গৈছে মানে। আৰু এই ব্ৰহ্মপুত্ৰখনৰ কাষতে আছে, এইফালে আছে এখন ডাঙৰ পাৰ্ক আছে। এইখন দেখিছে, এখন পাৰ্ক হয়। আৰু এইফালে আপোনাৰ এইফালে আছে গাংমুথান। আৰু কোনোবা যদি আহে আহিব পাৰে। খুব এটা ধুনীয়া পৰিৱেশ। আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু নেক্সট এটা ভিডিঅ'ত লগ পাইছোঁ। আজিলৈ দিছোঁ বাই বাই।